কবিতাৰ শিৰোনাম আজি মোৰ বিয়া। কথা বিপাশা বৰা, আবৃত্তি শৰ্মিষ্ঠা ৰাজগুৰু। আজি মোৰ বিয়া, জীয়ৰীকালৰ সকলো সুখ জলাঞ্জলি দি মই আজি ওলাইছোঁ এখন নতুন ঘৰলৈ। কপালত জিলিকি ৰোৱা ফুটটোৱে মোক বোলে বৰ শুৱাইছে, কিন্তু আজি অৱকাশ নাই আইনাৰ সন্মুখত ৰৈ নিজকে চোৱাৰ। মনৰ মানুহজনৰ সৈতে জীৱন কটোৱাৰ সপোনটো আজি পূৰণ হ'ব। সেউতাৰ ফাকেৰে সেন্দুৰৰ ফাকু আঁকি মই হৈ পৰিলোঁ তেওঁৰ অৰ্ধাংগিনী। আজি মই যিমান সুখী হ'ম ভাবিছিলোঁ, সেই অনুপাতে দুখে বুকু জুৰাইছে। জীৱনৰ ২২টা বছৰে একেলগে থকা পৰিয়ালটোৰ পৰা চিৰবিদায় ল'ম। পৃথক আত্মা আৰু পৃথক মনোভাৱেৰে এটা পৰিয়াল আমি সকলো। দেউতাই চকুপানীখিনিত কবৰ দি কন্যাদান কৰিব মোৰ। আজিৰ পৰা মোৰ চিনাকি নামটো নুশুনি। দেউতাই এইফালে আহ বুলি মাতিলে দৌৰি অহা মই আজিৰ পৰা তেওঁৰ আদেশত ঢপলিয়াই আহিম। সম্বন্ধবোৰ সলনি হোৱাৰ লগে লগে মোক মায়ে বোৱাৰী বুলি মাতিব। ভণ্টি বুলি আঁকোৱালি লোৱা মৰম লগা ননন্দীজনীৰ বৌ। তাইৰ ককায়েকে মৰমতে জান, দেহা, সোণ বুলিলেও দেউতাৰ কালিটোৰ সমানে বুকু নিমিষাব। সাৱটি ধৰিলেও উশাহবোৰ আগৰ দৰেই চলি থাকিব। আলহীৰ দৰে থাকিও কিছু দিনৰ পিছত সেইটোৱেই মোৰ পৰিয়াল হৈ পৰিব। যেনেকৈ দেউতা মায়ে ৰাতি কাঁহ এটা মাৰিলেও সুধিছিল কি হ'ল বুলি। এতিয়াৰ পৰা আৰু এগৰাকী মাক শুশ্ৰূষা কৰাৰ সুযোগ পাম। সময়বোৰ ওচৰ চাপিবলৈ ধৰিছে। পোৱালীৰ লগৰ কেইটাই কৈছিল, আগতে তুমি বিয়া হ'লে আমি বহুত কান্দিম। তুমি আমাৰ মৰমৰ অকণমানি বাজনী যে, ইমানবোৰ মৰম একেলগে দেখি হাঁহিবোৰে ঢৌ খেলিছিল মুখত। আজি সিহঁতৰ চকুত স্পষ্টকৈ দেখিছোঁ মোৰ পৰা আঁতৰি যোৱাৰ দুখ। দৰা আহি পোৱাৰ সময় সমাগত। কোন কাহানিতে আমি প্ৰেম গলিয়েদি ঘূৰোতে তেওঁৰ সৈতে মোৰ এটা চৰ্ত হৈছিল। বিয়াৰ দিনা হোমৰ কাষত বহাৰ আগেয়ে মই তোমাক এবাৰলৈ হ'লেও চাম। তুমি কিবা কৰি হ'লেও লগ কৰিবলৈ আহিবা। নিয়মবোৰ ভাঙি ভাল লাগে কেতিয়াবা, বৰ জেদিও সেইবাবে। আজিও মই কামটো কৰিমেই। এতিয়া আহোঁ, কইনাক নোৱাবৰ সময় হৈছে। বিশেষ কথা, দেউতাই বিশ্বাস কৰিছিল মই যি সিদ্ধান্তই ল'ম সকলো সঠিক হ'ব। সেয়া লাগিলে জীৱন সংগী বাছনিতেই হওক। দেউতালৈ ধন্যবাদ জনাওঁ।